পিছবেলাটো যিহেতুকে এবাৰ ল'ৰাক ওলাই নিবই লাগে চ' ভাবিলোঁ যে এবাৰ ঘৰৰ পৰা আহোঁ আমাৰো অসুখ হৈ আছে যিহেতুকে মানে কি আৰু ভালকৈতো ভাল পোৱাই নাই আব্বা আম্মা অকলে থকা কথা আৰু কিবা অকণমান দিবও লগা আছিল আৰু আম্মায়ো আম তিয়হ এনেকৈ কিবা কিবি ঘৰৰ বস্তু দি পঠাবৰ কাৰণে মানুহ বিচাৰিছিল আৰু আম্মাৰ মেডিচিনো দিব লগা আছিলে মানে পোৱা নাছিলে অনলাইনত আনিব দিছিলে সেয়াও আহিছে চ' ভাবিলোঁ যে একেবাৰে গোটেইখিনি দি থৈ আহোঁ আৰু এয়া ওলাই মেলি ৰেডি 5:30 হৈছে মানে এইটো টাইমতে আমি আজৰি হওঁ যিহেতু তাক খুৱাওঁতে আমি খাওঁতে লওঁতে অকণমান লেটে হৈ যায় আৰু আমাৰ বাৰ্থডে ডেক'ৰেশ্যন দেখিছেনে ৰাইজ বাহিৰতে চলি আছে কাপোৰ কানি অকণমান বাহিৰতে আছে বাৰু আহি পাম সোনকালে চ' এনেকৈ এৰিলোঁ আৰু এইখন আমাৰ চাং দেখিছেনে এইখন লাও পানীলাও আৰু ৰঙালাও লাগিছে আমাৰ ইয়াতে কাৰোবাক লাগিলে আহি যাব ৰাইজ কিন্তু পইচা লৈ আহিব নহ'লে আম্মাই নিদিয়ে খেদব আম্মাই তাৰপিছত এয়া পানীলাও লৈছোঁ আমাৰ যিহেতুকে অপাৰেশ্যন কৰা মানুহ পানীলাওটো খাব পাৰিব ৰঙালাও নলওঁ বুলি ভাবিছোঁ তাৰপিছত মিষ্টাৰ ক'লে যে গেটখন খুলি দিয়া আৰু দুটা হিৰো এতিয়া এণ্ট্ৰি মাৰিব দেখিছেনে সি মানে আগত বহিবৰ কাৰণে পূৰা ৰেডি হৈ আছে কিন্তু বাপেকো লৈ যাবৰ কাৰণে ৰেডি মই ৰেডি নহয় মই কৈছোঁ নালাগে মাজত ল'ম তাৰপিছত সি অকণমান খং উঠিছে হ'লেও আৰু মোৰ লগততো আৰু নোৱাৰিব ন লেডি ডনে কৈছোঁ যিহেতুকে বাপেক পুতেক দুটা একদম ঠাণ্ডা হৈ চুপচাপ বহি আহি আছে তাৰপিছত এতিয়া ঘৰটো বাৰু পায়ে যাম বেছি টাইম নালাগে যিহেতুকে আম্মাহঁতৰ লগত অকণমান টাইম বহিম আব্বা নামাজ পঢ়িব যাব বুলিহে মোৰ টেনশ্যন হৈ আছে কাৰণ মাগৰিবৰ টাইম হৈছে যিহেতুকে আব্বা মছজিদতো যায় কেতিয়াবা কিন্তু নাই আজি ভাগ্য ভাল ঘৰতে আছিলে কাৰণ আমাৰ অপাৰেশ্যন হোৱাৰ কাৰণে অকণমানতো উইক হৈ আছে ন সেইকাৰণে আব্বা বোলে আজিকালি ঘৰতে নামাজটো পঢ়ে মাগৰিবৰ আৰু এয়া উঠিয়ে লৈছে ল'ৰাই আহি একদম আব্বাৰ কোচত তাৰপাছত আমি বোলো আব্বা ক'লে যে গৰম পাবি অকণমান ভিতৰতে বহিলোঁ আব্বাই তাক লৈ আছে যিহেতুকে তাৰপিছত এয়া আমাৰ অপাৰেশ্যন কৰা মানুহ ইমান উঠি বহি ফুৰিব পৰা নাই এনেকৈ বহি আছে মই বোলো আম্মা কাকা ধুনীয়া লগা হৈছে মানে আম্মাহঁতে বহুত ষ্ট্ৰেছ লৈ আছে অলৰেডি আৰু ইফালে এইটো আৰু অসুখে সেইকাৰণে মই এনেকৈ ক'লোঁ আব্বাক ক'লোঁ কি খুৱাইছা বহুত মানে জল্দি ধুনীয়া হৈছে এনেকৈ ক'লোঁ আৰু চবে হাঁহি আছে সেইকাৰণে তাত আৰু মোৰ কচুটো দেখিছেনে ৰাইজ কি যে কৰি আছে কিবা নহয় কিবাটো ভাঙি থৈ আহিব ড্ৰেছিঙৰ গ্লাছ হ'লেও ভাঙি থৈ আহিব সি মানে কিবা নহয় কিবা এটা কৰিব আৰু তাৰপিছত আৰু উপায় নাপায় শেষত আমি কিবা কিবি খালোঁ বাৰু অকণমান আব্বাই ইয়াত টোপোলা চোপোলা বান্ধি দিলে মানে মোনাত কিবা লৈ গৈছিলোঁ আকৌ মোনা ভৰ্তি হৈ গ'ল দুয়োটা জীয়েকৰ কাৰণে বাকো দি আহিব লাগিব আহোঁতে চ' আমি ওলাই দিলোঁ এতিয়া যাম ফাৰ্ষ্ট ডুমনি চকীত বাক বস্তুখিনি নমাই দিম দি কিনে আমি ঘৰলৈ যাম আৰু ল'ৰাই দেখিছেনে নাই আব্বাক পাই কিনে মানে আমাকে বাই বাই দিলে মানে এতিয়া আমিয়ে আহিব লাগিব মানে সি থাকি যাব তাতে তাৰপিছত গোটেইখিনি দি মেলি আহি গ'লোঁ ভাবিলোঁ যে তাক কিবা এটা মানে খুৱাই কিনে টোপনি মৰাই দিম কিন্তু নাই ল'ৰা বাইকতে টোপনি গ'ল চ' মই এতিয়া তাক অকণমান টাইম টোপনি মৰাই দিম তাৰপিছত যেতিয়া উঠিব তেতিয়া আমাৰ লগত হ'লেও ভাতটো খুৱাই দিম আৰু দেৰিও হোৱা নাই যিহেতুকে বহুত বেছি সি 10টা মানলৈকে বাৰু শুই লওক এতিয়াতো 8টাই বজা নাই আজি ভিডিঅ'টোত ইমানেই ৰাইজ এইখিনি আছিলে বাই বাই